হে দোস্ত ওয়েলকাম ব্যাক টু মাই সেকেন্ড চেনেল শহীদুল ব্লগ। এতিয়া মই আছোঁ ৰাস্তাত। মই ঘৰৰ পৰা ওলাইছোঁ খোজকাঢ়ি কিছুমান সময় যাম, তাৰপিছত বাইক লৈ আহিব। সেই বাইকত যাম, ক'ত যাম সকলো কম। আহক আজিৰ ভিডিঅ'টো আমি সকলোৱে মিলি আৰম্ভ কৰোঁ। দোস্তসকল, আজি যিহেতু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে, তৃতীয় পৰ্যায়ৰ ভোট চলি আছে। আজি মই ভোট দিয়াৰ কাৰণে গৈ আছোঁ। মোৰ যিটো আমাৰ গাঁৱৰ যিটো LP স্কুল আছিল, সেইটো LP স্কুলত ভোট কেন্দ্ৰ, সেই কেন্দ্ৰতে মই গৈ চাওক ৰিচিপ্টটো। এইটো ৰিচিপ্ট সেইদিনাখন গাঁৱৰ আহি ঘৰে ঘৰে ৰিচিপ্টটো দি গৈছে। সেইটো ৰিচিপ্টৰে আজি মই গৈ আছোঁ ভোট দিয়াৰ কাৰণে। আপোনালোকক সকলো দেখুৱাই দিম কেনেকৈ ভোট দিম, কেনেকৈ সকলো বিৱৰণ দেখুৱাৰ কাৰণে চেষ্টা কৰিম কেন্দ্ৰটোত। আৰু এটা কথা কৈ দিছোঁ, মোৰ বহুত আনন্দ লাগি আছে। কিয় জানা? এই বছৰত এইবেলিত মই প্ৰথম ভোট দিম বুলি গৈ আছোঁ। এই বছৰত মোৰ নতুন ভোট হ'ল, সেইকাৰণে মোৰ বহুত আনন্দ লাগি আছে। যিসকলে প্ৰথম ভোট দিব সেইসকলৰ কেনেকুৱা আনন্দ লাগি আছে, মোৰ তেনেকুৱাই কিজানি লাগি আছে। আৰু যিসকলে প্ৰথম ভোট দিছিল, আজি নহয় যেতিয়া প্ৰথম ভোট দিছিল তেতিয়া কেনেকুৱা লাগি আছে, মোৰ আজি তেনেকুৱা লাগি আছে। তো দোস্তসকল, এতিয়া বাইকটো আহিল, বাইকত উঠি মই এতিয়া যাম, সকলোৱে মিলি তিনিজনে মিলি যাম। দোস্তসকল, আপোনালোকে চাই থাকক কেনেকৈ আমি বাইকেৰে গৈ আছোঁ। গাঁৱলীয়া ৰাস্তা ইমান ভাল নহয়, তথাপিও চাই ভাল লাগে। দুয়ো কাষেৰে গছ গছনি থাকে আৰু খেতিপথাৰ থাকে, এইবোৰ চাই আমি গৈ আছোঁ এতিয়া ভোট দিয়াৰ কাৰণে। আপোনালোকে চাই থাকক। দোস্তসকল, ভোট কেন্দ্ৰত আহি বাইকটো ৰাখিলোঁ। এতিয়া আপোনালোকক দেখুৱাই দিম আমাৰ এইখন স্কুলৰ পৰিৱেশটো দেখুৱাই দিম। ভোট কেন্দ্ৰটোত যিটো পৰিৱেশটো দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আমি শেষত আহিছোঁ কাৰণে ইয়াত মানুহ বেছি নাই, তো ভিডিঅ' বনাই আছোঁ। আৰু দোস্তসকল, মনত বহুত আশা লৈ আহিছিলোঁ যে আজি মই ভিডিঅ'টো ইয়াত আহি চেণ্টাৰত গৈ ভিডিঅ'টো বনাম, কেনেকৈ ভোট দিওঁ, কেনেকৈ লাইন পাতিব লাগে নেকি, কেনেকৈ সকলো বিৱৰণ আজি দেখুৱাম বুলি ভাবিছিলোঁ। ঘৰত বহি ভাবি তাৰপিছত আজি আহিছোঁ ভোট কেন্দ্ৰত ভোট দিম আৰু ভিডিঅ'টো বনাবৰ কাৰণে আহিছিলোঁ। কিন্তু যেতিয়াই মই কেন্দ্ৰটোত গৈ মোবাইলটো বাহিৰ কৰিছোঁ, তেতিয়াই এফালৰ পৰা কমাণ্ডৰ আহি মোক ধমকি দি তাৰ পৰা আঁতৰাই দিলে যে ইয়াত মোবাইলেৰে ভিডিঅ' কৰিব নোৱাৰিব, আপুনি ভিডিঅ' কৰাৰ কোন, এনেকৈ মোক আৰু পঠাই দিলে। সেইকাৰণে ভিডিঅ'টো কৰিব পৰা নাই ভালদৰে। তো এতিয়া মই যাম আৰু এটা কেন্দ্ৰত, জাউকাটা কেন্দ্ৰত মই এতিয়া যাম। সেইটো কেন্দ্ৰত কেনেকৈ ভোট চলি আছে সেইটো দেখুৱাৰ কাৰণে। দোস্তসকল, ভিডিঅ'টো দীঘল হ'ব কাৰণে জাউকাটা এইটো কেন্দ্ৰত কেনেকৈ আহিলোঁ সেইটো নেদেখালোঁ। ডাইৰেক্টলি মই এতিয়া আছোঁ জাউকাটা যিটো ভোট কেন্দ্ৰ, সেইটো ভোট কেন্দ্ৰত আছোঁ। এতিয়া বহুত মানুহ এতিয়ালৈকে থিয় হৈ শাৰী পাতি আছে। চাওক আপোনালোকে, তিৰোতাই মানুহ আছে, বয়োজ্যেষ্ঠ মানুহ আছে, যুৱক যুৱতী আছে, সকলো মানুহ থিয় হৈ আছে। আৰু এনেকৈ আৰু কিমান সময় ভোট দিব নাজানো, এনেকৈ থিয় হৈ কেনেকৈ আছে। মইতো আৰু এনেকৈ থাকিব নোৱাৰিম। আমাৰ যিটো দোৰামাৰী যিটো ভোট কেন্দ্ৰত, সেইটো ভোট কেন্দ্ৰৰ তুলনাত এইটো জাউকাটা কেন্দ্ৰত বহুত গুণে ভোট বেছি। সেইকাৰণে এনেকৈ এতিয়ালৈকে থিয় হৈ আছে আৰু এতিয়ালৈকে শাৰী পাতি আছে। এওঁলোকে শাৰী পাতি থাকিলেও ইয়াত কোনো হুলস্থুলৰ কোনো পৰিৱেশ দেখা নাই। সুস্থ পৰিৱেশত এওঁলোকে ভোট দি আছে। আৰু দোস্তসকল, এনেকৈ শাৰী পাতি কোনে ভোট দিলে কমেণ্ট বক্সত আহি জনাব। মই কিন্তু এনেকৈ শাৰী পাতি ভোট দিয়া নাই। সেইকাৰণে এনেকৈ দেখি আৰু মোৰ কেনেকৈ অস্থিৰ ভাৱ হৈ আছে। এনেকৈ শাৰী পাতি আছে, কিমান সময় থাকিব আৰু কিমান সময় দেৰিলৈকে থাকিব, তাৰপিছতে ইয়াত ভোট দিব। এনেকৈ মোৰ আৰু এনেকুৱা ভাল নালাগে বাৰু। সেইকাৰণে মই শেষত গৈছিলোঁ। আমাৰ যিটো কেন্দ্ৰ আছিল সেইটো কেন্দ্ৰত আমি শেষত গৈছিলোঁ। শেষত গৈ আমি তিনিজনে শেষত গৈ ভোটটো দিছোঁ। তাৰপিছত ভিডিঅ' কৰিবলৈ লৈছিলোঁ। আপোনালোকক ক'লৈ ভিডিঅ'টো কৰিব পৰা নাই ভালদৰে। ইয়াত আহি ভিডিঅ' কৰি আছোঁ, কোনো মানুহে একো কোৱা নাই, কোনো পুলিচেও একো কোৱা নাই। মই ফিল্ডৰ পৰাই ভিডিঅ' কৰি আছোঁ। দোস্তসকল, আজিৰ কাৰণে ভিডিঅ' এইখিনিতে সামৰি মাৰিছোঁ। ভিডিঅ'টো যদি অকণমান চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।